হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু পম্পিছ কিটচেন। আজি লৈ আহিছোঁ কেঁচা হালধিৰে ৰন্ধা মাছৰ এবিধ খুব হেল্ডি আৰু টেষ্টি ৰেচিপি। যিহেতু কেঁচা হালধি খাব লাগে, ঔষধি গুণসম্পন্ন, তেতিয়াহ'লে আহক ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমে মই পিঁয়াজ, বিলাহী, আদা, কেঁচা হালধি, জলকীয়া লৈ ল'লোঁ আৰু লগতে সেইখিনি সময়তে মাছত মই নিমখ, হালধি আৰু অকণমান মিঠাতেল দি মাছখিনি মই সানি লৈছোঁ আৰু সেইখিনি খুব ভালকৈ নিমখ হালধিখিনি মিলাই ল'লোঁ। এতিয়া এয়া নিমখ হালধিখিনি সনা হৈ গ'ল মাছত। এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ব লাগিব। তাৰ আগতে পেষ্টটো প্ৰস্তুত কৰি লওঁ। তাৰ কাৰণে মই পিঁয়াজ ল'লোঁ, এটা মিক্সিৰ জাৰত বিলাহী লৈছোঁ, কেঁচা জলকীয়া ল'লোঁ আৰু কেঁচা হালধি লৈছোঁ, লগতে আদা কেইটুকুৰামান আৰু কেইফুটামান নহৰু, এই আটাইখিনি উপাদান দিছোঁ। লগতে কেইটামান গোটা জালুক দিছোঁ আৰু খুব ধুনীয়া এটা মিহি পেষ্ট প্ৰস্তুত কৰি ল'ম। এয়া এটা খুব ধুনীয়া মিহি পেষ্ট প্ৰস্তুত কৰি লৈছোঁ। যিহেতু এইদৰে ৰান্ধিলে কেঁচা হালধিটো খোৱা হয় আৰু যিহেতু স্বাস্থ্যৰ পক্ষেও খুব ভাল, সেইকাৰণে বৰ ভাল হয় খাবলৈ। আপোনালোকে ৰান্ধি খাই চাবচোন। এতিয়া লগতে এখন কেৰাহীত মিঠাতেল দিলোঁ, তাতে মাছ কেইটুকুৰা ভাজি ল'ম। খুব বেছি মই কাৰাকৈ নাভাজোঁ। সদায় আচলতে আঞ্জাৰ মাছ অকণমান কম ভাজিলে ভাল, টেষ্টটো বেছি ওলায়। আৰু এতিয়া এইদৰে মাছ কেইপিচ ভাজি ল'ম আৰু কাঢ়ি ৰাখিম। এইদৰে আচলতে হালধিৰে মাছখিনি খুব ভাল হয় খাবলৈ আৰু জোলখন বহুত উপকাৰী, ঔষধি গুণসম্পন্ন হয়, সেইকাৰণে খাব লাগে। মই প্ৰায়ে কেঁচা হালধি ব্যৱহাৰ কৰি খাওঁ। এতিয়া সেইখিনি তেলতেই কেইটামান তেজপাত, শুকান জলকীয়া এটা আৰু গোটা জিৰা কেইটামান আৰু লগতে অকণমান কালজিৰা দি দিছোঁ আৰু এই আটাইকেইটা খুব ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। এতিয়া তাতে পেষ্ট কৰি লোৱা মছলাখিনি দি দিছোঁ, যোনখিনি আমি পিঁয়াজ, কেঁচা হালধি, জালুক পেষ্ট কৰি লৈছিলোঁ। আৰু লগতে এতিয়া অকণমান জিৰা গুড়ি দিলোঁ, ফ্লেভাৰটো ভাল হয়। কেঁচা হালধি আৰু নিমখ দিছোঁ। খুব ভালকৈ এতিয়া মছলাখিনি ভাজি ল'ম। যেতিয়ালৈকে মছলাখিনিয়ে তেল নেৰে তেতিয়ালৈকে ভাজি থাকিম। গেছৰ ফ্লেমটো কমাই দি ভাজি আছোঁ আৰু এতিয়া প্ৰায় 5 মিনিটমান সময় ঢাকোনত ৰাখিম যাতে মছলাখিনি ভাজ খায়। এয়া প্ৰায় 5 মিনিটমান সময় হৈ গৈছে, মছলাখিনি ভাজ খাই আহিছে। এতিয়া ইয়াতে হিচাপ অনুসৰি পানী দিম। মিক্সিৰ জাৰটোৰে ইয়াতে পানী দি দিছোঁ। পানীটো আপোনালোকে নিজৰ হিচাপ মতে দিব। যদি মাছৰ জোলখন অকণমান পাতল কৰে, পানীৰ পৰিমাণটো বেছিকৈ দিব। এতিয়া ইয়াতে ভাজি থোৱা মাছ কেইটুকুৰা দি দিছোঁ। আটাইকেইটুকুৰা মাছ দি ল'লোঁ। এতিয়া খুব ভালকৈ জোলখন উতলিবলৈ দিম। ঢাকি দিলোঁ। আকৌ প্ৰায় 10-15 মিনিটমান সময় জোলখন উতলিবলৈ দিছোঁ। এয়া প্ৰায় 10-15 মিনিট হ'ল, জোলখন খুব ধুনীয়াকৈ উতলি আহিছে। তাতে এতিয়া 2টা কেঁচা জলকীয়া ফালি দিছোঁ, অকণমান কেঁচা ধনিয়া পাত দিছোঁ। গোন্ধটো খুব ভাল হয় আৰু খাবলৈ খুব সোৱাদ ভৰা হয় আৰু খুব এটা ধুনীয়া কালাৰ আহিছে মাছৰ জোলখনৰ। এয়া আমাৰ কেঁচা হালধিৰে ৰন্ধা ঔষধি গুণসম্পন্ন মাছ প্ৰস্তুত হৈ গৈছে। এতিয়া পৰিৱেশন কৰিম। এইদৰে এটা বাউলত পৰিৱেশন কৰিছোঁ। আপোনালোকে এইদৰে ৰান্ধি খাই চাবচোন, খুব ভাল হয়। এতিয়া এয়া মই জোলখন খুব ধুনীয়াকৈ পৰিৱেশন কৰিলোঁ। আপোনালোকে এই জোলখন গৰম গৰম ভাতৰ লগত জুতি ল'বচোন, খুব ভাল লাগে খাই। আশা কৰোঁ আজিৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। এইদৰে ৰান্ধি খাই চাব। খুব আচলতে হেল্ডি আৰু টেষ্টি হয়। কেঁচা হালধিৰ আচলতে বহুতো ঔষধি গুণ আছে, সেইকাৰণে এইদৰে আপোনালোকে বিভিন্ন ব্যঞ্জনৰ লগত কেঁচা হালধি ব্যৱহাৰ কৰি ৰান্ধিব পাৰে। মই সাধাৰণতে মাছ মাংস দুয়োটাতে এইদৰে কেঁচা হালধি ৰান্ধি খুৱাওঁ। যিহেতু মোৰ ল'ৰা ছোৱালীয়ে কেঁচা হালধি হিচাপত নাখায়, সেইকাৰণে এইদৰে মই বিভিন্ন ব্যঞ্জনৰ লগত প্ৰস্তুত কৰি দিওঁ। আশা কৰোঁ আজি ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। চাই থাকিব পম্পিছ কিটচেন। আজিলৈ আহোঁ, ধন্যবাদ।